হেল্ল' এভৰিৱান, এই বছৰটোৰ প্ৰথমটি মিনি ব্লগত আপোনালোকক স্বাগতম। এয়া হৈছে মই এজ এ টিচাৰ কৰি থকা কেচিকে জাতীয় বিদ্যালয় আজিৰ কিছু দৃশ্য। আমাৰ স্কুলখনত প্ৰত্যেকবাৰেই প্ৰি মাঘ বিহু চেলিব্ৰেট কৰা হয়। যিহেতুকে বিহুৰ দিনা হলিডে থাকে, সেইকাৰণে আগতীয়াকৈ ষ্টুডেণ্ট, টিচাৰ, ষ্টাফ, মেনেজিং কমিটি সকলোৱে মিলি স্কুলতে বিহু চেলিব্ৰেট কৰোঁ আৰু আজি তাৰেই প্ৰিপেৰেশ্যন হৈ আছে। একচুৱেলি আমাৰ এইবাৰ মেইন মটিভটো আছিল যে স্কুলতে পিঠা পনা লাড়ু সকলোবোৰ বস্তু বনোৱা আৰু ষ্টুডেণ্টছখিনিকো শিকোৱা। কাৰণ যোনে যোনে নাজানে তেওঁলোকে কেতিয়াবা ক'ব পাৰিব যে আমাৰ স্কুলতে পিঠা লাড়ু এইবোৰো বনাব শিকাইছে। এটা ছাইডে পিঠা পনা বনোৱা শিকাই আছিল আমাৰ লেডি টিচাৰ্ছখিনিয়ে আৰু আনটো ছাইডে আমাৰ জেণ্টছ টিচাৰখিনিয়ে ল'ৰাবোৰক মেজি কেনেকৈ বনায় তাকেই শিকাই আছে। গোটেই দিনটো আজি স্কুলত এনেকেই পাৰ হৈ গ'ল। বিৰাট ভাল লাগিল। আপোনালোক সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা।